বৌ কানে এসনি মাই সাজিনা ইবুমাই দিন এসনি মাই কলিজার তেজেরে এসনি মাই তেজেরে বই যাব তো এসনি মাই তেজেরে বই যাব তেজেরে বই যাব জয় ধুনীয়াকে নাচি ধন্যবাদ ধন্যবাদ বৌ ধন্যবাদ আপোনালোকৰ এনে বিহু পৰম্পৰাগতভাৱে ঠিকে থাকে পাৰ হৈছেনে যদিও অকণমান সেমেকা এবাৰ জুবিনদাৰ ঘটনাটোৰ কাৰণে ক'ৰবাত হ'লেও মনবোৰ সেমেকা তথাপিও জীয়াই থকা মানুহখিনি জীৱনটো আগবাঢ়ি যাওঁতেতো আমি এনেধৰণৰ উৎসৱ পাৰ্বণৰ মাজেদিও পাৰ হৈ যাব লাগিব তেখেতৰ সৃষ্টিৰাজি কৰ্মৰাজি আমি মনত ৰাখি আমাৰ পিছৰ প্ৰজন্মলৈ আমি আগুৱাই কঢ়িয়াই লৈ যাব লাগিব তেখেত সদায় অমৰ হৈ থাকিব গীতে মাতে চিনেমাই চিন্তাই জয় জুবিন দা ধন্যবাদ সেইকাৰণে সুধিছোঁ যিহেতু এতিয়া বিহুটো বুলিতো ঘৰখনতো নিয়মটো কৰা হয় যেনেকৈ নহওক গৰু বিহুৰ দিনা গৰুক নোওৱা বা আমাৰ মানুহৰ বিহুৰ দিনা বহাগ বিহুৰ দিনাখন জ্যেষ্ঠজনক সেৱা এটা কৰা গামোচা এখন দি তেনেধৰণৰ নিয়মখিনি হ'ল নাই সেইটোৱে সুধিছোঁ হৈছেতো হৈছেনে নাই নহ'লে কিন্তু হ'ল ধন্যবাদ কিন্তু মোৰ গণ্ডগোল এটা হ'ল তাতে সেই কথাটো ক'বলৈহে এইখিনি সুধি লৈছোঁ কথাটো এনেকুৱা হ'ল মাক সেৱা কিবা এটা দিম বুলি ভাবিলোঁ গৃহিণীয়ে কৈ দিলে বোলে যদি মাক সেইটো কৰাই তেতিয়াহ'লে তুমি হেৰি কৰা মালৈ চাদৰ আনা মই বোলো হ'ব বজাৰত গ'লোঁ নগাঁৱতে ঘৰ নগাঁও বজাৰলৈ গৈ মালৈ চাদৰ বিচাৰিলেতো এখন দোকানতো নাই নহয় দোকানী ইখন চাই সিখন চাই এখন দোকানতো নাই বোলে এনেকুৱাটো এনেকুৱা ব্ৰেণ্ডৰটো আমি একো চাদৰ মানে কটন পাইছোঁ কিবা নুনি পাটৰ মুগা কিন্তু মালৈ চাদৰটো তেনেকুৱা একো ব্ৰেণ্ড নাই মই ঘৰ পালোঁ বোলে এইটো বিহুৰ দিনা কি কৰিলা মোৰ লগত তুমি কৈছোঁ অৰিজিনেলজনী ঘৰৰ মই বোলে এতিয়া মাক কেনেকৈ সেৱা কৰিম তাক কাগজখন উলিয়াই পঢ়ি চাই পেলাই কৈছে বোলে এইটো মালৈ চাদৰ এইটো কিবা ব্ৰেণ্ড নহয় নহয় মালৈ চাদৰ আনিবলৈ দিছিলোঁ একেলগে লিখিছে মালৈ চাদৰ মই বোলো কিবা বেলেগ কোম্পানী নেকি বোলা হৰি অঁ সুধিব খুজিছোঁ তৰালি হেই বা মণি মণি নিৰূপমা তুমি আজি গাভৰু গলা লাওনিতে হাতে যুৱক আদৰি ললা নিৰূপমা তুমি আজি গাভৰু গলা লাওনিতে হাতে যুৱক আদৰি ললা নিৰূপমা তুমি বৰ ধুনীয়া মোৰ বুকুৰে মাজতে তুমি মনালিছা মোৰ বুকুৰে মাজতে তুমি মনালিছা এই আপুনি কিন্তু দাদা ঘৰতে মানুহজনীৰ কথা শুনি মনটো দুখলাই দিলে দেই মনিৰ কথা ফূৰ্তি কৰি আছিলোঁ মহিলাসকলক দেখি এনেই মোক এটা খুন্দা মাৰিয়ে আছে তেনেকৈ আকৌ ধোৱানীজনীৰ নামটো ল'ব লাগেনে মণি মনিব অহা নাই কেতিয়াবা মিলিলে আমি তিনিওটা একেলগে আহে হ'লেও মোহনে এনেকৈ গহীন গহীনকৈ কথা ক'লে ভাল লাগে জানো বিহু গাইছে ধুনীয়া গায় সি ভাল লাগিছে বাৰু কিন্তু অকণমান হেৰি হৈ গ'ল বিয়া পতাৰ পিছত অকণমান চিৰিয়াছ হৈ গ'ল সি নতুনকৈ আপুনি বিয়া পাতিলে নাই উদাহৰণ লগত লৈ আহিছে চলন্ত চাৰ্টিফিকেট লগত লৈ ফুৰিছে কিন্তু দাদা বিয়া পতা পিছতে ইমান যে চিঞৰি পাইছে এইটোৱে ধন্যবাদ দেই সঁচাকৈ সঁচাকৈ আমি দুইটাই তাকে পাতোঁ এই যে আমাৰ দুটা কথাত যে ৰাইজে অকণমান হ'লেও ৰস পায় যিসকলে ৰস পায় প্ৰথম কথা ধন্যবাদ আৰু সেইকাৰণে মাজতে আমি বেহাৰবাৰী এৰি গৈছিলোঁ যদিও এবছৰৰ কাৰণে আকৌ বাধ্য হ'লোঁ এইকাৰণে কাৰণ আমি দেখিছোঁ বহুতখিনি কোনোবা লোক ধৰক অকণমান কিবা ৰোগাক্ৰান্ত হৈ আছে তেওঁলোকৰ ঘৰখনতো অকণমান হ'লেও মন চনবোৰ বেয়া হৈ থাকে হস্পিটেলত থাকে তেওঁলোকে বেহাৰবাৰী আউটপোষ্ট চাই হাঁহো বুলি কয় ক'ৰবাত লগ পালে কয় যিসকল আমাৰ আৰক্ষী বিষয়া তেওঁলোক বহুত ব্যস্ত তেওঁলোকে যেতিয়া বেহাৰবাৰী চাই হাঁহো বুলি কয় আমাৰ ভাল লাগে আমাকেতো নিৰাপত্তা দি আছে সৰু সৰু ল'ৰা ছোৱালী অসমৰ য'ত হিন্দী কাৰ্টুন বাদ দি বেহাৰবাৰী আউটপোষ্ট চাইছে হয়নে বাৰু মিছাকৈ কৈছোঁ নেকি আৰু অসমৰ ডেকা ল'ৰাই চোৱা এখনেই চিৰিয়েল সেইখনেই হৈছে আৰু চবতকৈ ভাল লাগে কোনে হাঁহিলে জানে
যেতিয়া বিয়া পতা মানুহখিনিয়ে হাঁহে মতা মানুহখিনিয়ে যেতিয়া হাঁহে সঁচাকৈ ভাল লাগে আজি দাদাই যিকেইটা চিঞৰ মাৰিছে বিয়া পাতিও কিমান ভাল লাগিছে দাদাই চাগে কিমান এটা সকাহ পাইছে ঘৰত বা এনেকৈ মাতবোল দিব পাৰে নে নোৱাৰে নে মতা মানুহখিনি হাঁহিলে বহুত ভাল লাগে মতা মানুহৰ হৃদয় বেছি বহল নে মাইকী মানুহৰ কওকচোন মতা মানুহৰ অন্তৰ বেছি বহল নে মাইকী মানুহৰ ঠিক কৈছে শুদ্ধ উত্তৰ 100 ভিতৰত 100 মতা মানুহৰ অন্তৰ বেছি বহল কাৰণ মাইকী মানুহৰ কেৱল মাইকী মানুহৰ অন্তৰত কেৱল গিৰিয়েকজনহে থাকে মতা মানুহৰ অন্তৰত ঘৈণীয়েকজনী থাকে কিন্তু অন্তৰ বহল মানুহ যে লগতে ফুলখালী দুজনীও থাকে সিহঁতৰ বান্ধৱী দুজনীও থাকে সেইকাৰণে মতা মানুহৰ অন্তৰ বেছি বহল এই যে আমি যে কওঁ বিয়া পতাটো মিষ্টাৰ বুলি কওঁ ঘৈণীজনীক মিছেছ বুলি কওঁ মিছেছ মানে কি জানে বিয়া পতা মানুহখিনি এইবিলাক কথা মোৰ পৰা শিকি থওঁ মিছেছ হৈছে এই যে বিয়া পাতিলোঁ মই চেছ মিছেছ বোলে হৰি কিন্তু আমাৰ কিন্তু এই যে বিয়া পতাৰ পাছৰ লাইফটো বা আগৰ লাইফটো এই বদনামটো কিন্তু আমাৰ বৌহঁত বা নতুনকৈ বিয়া হোৱা যিসকল আছে এনেই বদনামী হৈ গ'ল গম পাইছেনে এই বদনামীটো হয় জানে ডেকা ল'ৰা আড্ডাতে বদনামী হৈ যায় ইটো ফোন কৰিব বোলে এই ভনী আহিব নেকি আজি ভনী অকলে আছে এনে কৈ ভনীজনী এনেই বৰবাদ হৈ যায় হয়নে নহয় কিন্তু আপুনি এটা প্ৰমাণ হ'ব আপুনি কওকচোন যে ষ্টেজৰ ওচৰত পুৰা সাউণ্ড সিস্টেমৰ ওচৰত 5 মিনিট বুজোৱাৰ পাছতে আপুনি কিবা ভুল কৰাৰ পাছত 5 মিনিট বুজোৱাৰ পাছতে যদি মান্তি হৈ যায় সেইজনী হৈছে আপোনাৰ মা হয়নে যিমান ডাঙৰ ভুল নহওক 5 মিনিট বুজোৱাৰ পাছতে যদি মান্তি হৈ যায় মা কিবা এটা ভুল কৰাৰ পাছত মই প্ৰমাণ কৰি আছোঁ তেনেকৈ আপোনাৰ বোৱাৰীজনৰ বদনামী হৈ গ'ল আৰু এটা কৈছোঁ যে আধা ঘণ্টা কিবা এটা ভুল কৰাৰ পাছত আধা ঘণ্টা যেতিয়া বুজায় আধা ঘণ্টা যদি মান্তি হৈ যায় সেইজনী আপোনাৰ বা ভণ্টি মই তাৰপৰা আপোনাক দেখিলোঁ হিন্দু বহি আছে বুলি 5 মিনিটত মান্তি হৈ যায় নিজৰ মা আধা ঘণ্টা 1 ঘণ্টা ভিতৰত মান্তি হৈ যায় আপোনাৰ ভণ্টি বাবা কিন্তু ভুল কৰাৰ পাছত 45 দিন বুজোৱাৰ পাছতো যদি নুবুজে সেইজনী কোন মাইকী হয় নহয় সেইজনী কলা কামেৰে নুশুনে হয় নহয় এনেকৈ আপোনাৰ ভনীহঁতে বদনামী হৈ গৈ আছেনে 45 দিন বুজা নুবুজে সেইজনী কলা মানুহ কামেৰে নুশুনে দাদা আপুনি ঘৰত যাওঁতে সাৱধানে যাব গেট খুলি সাৱধান সোমাব খালি যাতে আমি কাইলৈ একদম ধুনীয়া খবৰ খাতি আমাৰ কমিটিৰ দায়িত্ব দাদা খবৰ নালাব সুস্থ কৰি নালাগে অনুষ্ঠানলৈ আহোঁতে